ইস ৰাম নোসোমালেই দেখোন ক'ত পাৰিবগৈ আৰু হ'ব বাৰু দেখাই নাপাওঁ কণা কি মাৰিছ ভাল মানে মা এই চিনি মোক উলিয়াই আৰু নাই মাৰিছ দিওঁ নে বুটি ভৰাই দিওঁ দে দে এইটো কাটি দে নামা কিয় ঐ ৰ ঐ আজি বতৰটো ভাল কৰিছ আৰু তাতে কালি দেউতাই এই জাল এখনো লৈ আহিছিলে বজাৰৰ পৰা ব'ল নহ'লে আজি মাছকে মাৰোঁ গো পাৰি কিন্তু হয় নেকি মোৰ নহ'লে ব'ল গো বুটি খামো ঐ তহঁত ক'ত যাৱ ক'লৈ তাত ইমান পানী আৰু জোক আছে ক'ত মৰিবলৈ যা নালাগে ঘৰত যা এই চব যা এই চাওঁ ৰে চাইড জ্ঞান জ্ঞান তোৰ হৈছেনে নাই মোৰ হৈছে মই মোনাটোলৈ গৈ আছো তই ধনক লৈ আহা আহি থাক আহি থাক ধন হৈছেনে তোৰ হৈছে ৰ কাকা খবৰ ভালনে আপোনাৰ মোৰ খবৰ ভালেই কিন্তু তহঁতকেইটাই লগ এৰাই নহ'বিয়ে নেকি হে ককা কি ক'ব আৰু ভগৱানেহে জানে হ'ব দে এতিয়া এই মাছ ধৰিব যাওঁ ককা যা মাছ ধৰি লৈ আহ যা তই আহিছ নাই বৌ 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 জ্ঞান সিটো মাইকীটো পেণ্টি জলদি আহ গৈছো ৰ মাই মই যাওঁ দেই ঐ তহঁত কেইটাই লগ নেৰিবি নেকি ন নাজানো যা ব'ল মাছ পালে কিন্তু ভগাই ল'ম দেই ইমান চিন্তা কিয় কৰিছ দাদা আমি তিনিটা একেলগে থাকোঁ দিয়ক দে সদায় তেনেকৈ মিলা প্ৰীতিকৈ থাকিবি দে
আমাৰতো এতিয়া পৰীক্ষা চৰীক্ষা শেষ হ'লেই সকলোৱে চাগে কামৰ ক্ষেত্ৰত এৰা এৰি হ'বই লাগিব অঁ হয়তো জ্ঞান তোক বিচাৰিব হ'লে আমি তোক ক'ত পাম মোকতো তহঁতে সকলো মঠ মন্দিৰ মছজিদ আৰু কিতাপ পত্ৰ তথা ধৰ্মশাস্ত্ৰতে পাবি যিহেতু মই জ্ঞান বাৰু ধন তই কচোন তোক ক'ত পাম মইতো সকলো ধনী মানুহৰ মাজতে থাকিম কাৰণ মই হ'লো ধন আৰু বিশ্বাস তই কচোন বা তোক আমি ক'ত পাম ঐ, কি হ'লি একো মাত বোল দিয়া নাই যে নকওঁ কিয় তই মই নোকোৱাটোৱে ভাল হ'ব নেকি কি ফটো আমি কথা কৈ আছো আমি আমাক ক'ত পাবি সেইটো ক'লোঁ তই যদি এতিয়া নকওঁ আমি তোক বিচাৰি নাপালে কেনেকৈ হ'ব কচোন সেই নালাগে দে শুনিবলৈ কি কথা কিছুমান কৈ আছা কাৰণ মই এখন ঠাই বা কাৰোবাৰ পৰা যদি এবাৰ আঁতৰি যাওঁ সেই ঠাইত মই কেতিয়াও ঘূৰি যাব নোৱাৰোঁ কাৰণ মই হ'লো বিশ্বাস এবাৰ বিশ্বাস আঁতৰি যোৱাৰ পিছত সেই বিশ্বাস আৰু দ্বিতীয়বাৰ কেতিয়াও ঘূৰি আহিব নোৱাৰে সেয়েহে মই মনে মনে আছিলোঁ